নমস্কাৰ। কবিতাৰ শিৰোনাম মা তুমি কি অদ্ভুত। কথা শান্ত দাস, পাঠ দীপশিখা ৰাজকোঁৱৰ। মা তুমি কি অদ্ভুত, অদ্ভুত তোমাৰ মন। নিজকে খালী পেটত ৰাখি মোৰ পেট ভৰাই স্নেহৰ বাকচক্ৰত পাহৰি যোৱা নিজৰ শৰীৰৰ কথা। পিছে আকৌ সুধিলে কোৱা, নাখাওঁ অকণমানিটি, মোৰ ভোক নাই, তুমি খোৱা। মোৰ আনন্দৰ মাচুল দিবলৈ গৈ তুমি সহ্য কৰা সকলো দুখ আৰু যন্ত্ৰণা। কেতিয়াবা দুচকুৰে অশ্ৰু নিগৰিলে মই নিম্নস্বৰে সুধিলে কোৱা, একো হোৱা নাইও, চাগে মোৰ চকুত কুমাৰণীয়ে বিন্ধিছে। মা সঁচাকৈ তুমি কি অদ্ভুত, অদ্ভুত তোমাৰ ব্যক্তিত্ব। মাঘৰ গা শিহৰণ দিয়া ঠাণ্ডাত মোক গৰমৰ ৰুমত ৰাখি নিজে শীতল মাটিত থাকা। আৰু মই সুধিলে মিচিকি হাঁহি এটি মাৰি কোৱা, আজি অলপ বেছিকৈ গৰম লাগিছে ন। মা তুমি কি অদ্ভুত, অদ্ভুত তোমাৰ ব্যৱহাৰ। মোক খুৱাবলৈ বুলি ৰান্ধোতে জুই আঙঠাটোৰে পৰি যোৱা স্বত্তেও তোমাৰ মুখখনত এটি হাঁহি থাকে। আৰু মই সুধিলে কোৱা, মোৰ একো হোৱা নাইও, এইবোৰ কাম কৰোঁতে হৈয়ে থাকে, অথচ তোমাৰ চকু যন্ত্ৰণাত জলমগ্ন। কেনেকৈ মা, কেনেকৈ তোমাৰ এই ধনবোৰ মই শোধ কৰিম। মই যে তোমাৰ ঋণৰ তলত ডুবি নিজৰ অস্তিত্ব হেৰুৱাব ওলাইছোঁ। নিজে নিজকে ঘৃণা কৰিব লৈছোঁ। হয়তো তোমাৰ এই ঋণ 7 জনমত মই শোধ কৰিব নোৱাৰিম। কিন্তু এটাই প্ৰাৰ্থনা ভগৱানৰ ওচৰত, এই 7 জনমত তুমি মোৰ মা আৰু মই তোমাৰ সন্তান হৈ জন্ম লওঁ। ধন্যবাদ।